আজি ৰাতি সাজত বনাব ল'লোঁ হাড় নাইকিয়া মাংস মানে উলচে নেকি চয়াবিন আৰু চব্জি। মোৰ আকৌ মানুহজনে চয়াবিন খাই বহুত ভাল পায় দেই। মই প্ৰথমে এনেকৈ মছলাখিনি ভাজি লৈ পিনি আলুটো বইল কৰি লৈ পিনি বনাইছোঁ। যিহেতু আলু বইল কৰি ল'লে ভাল হয়, পানী কমকৈ দিলেও ধুনীয়াকৈ সিজি যায়। যিহেতু গ্ৰেভি আইটেম কৰিম, ইমান বেছি পানীও নিদিওঁ। তো এয়া মোৰ পানী দিলোঁ, ভাজি হ'বলৈ হ'ব। ইফালে আকৌ আজি মা ঘৰত নাই, মানে ভণ্টি, মই আৰু মানুহজনহে। তিনিওটাই বোলো মই ভাবিলোঁ আজি চয়াবিন চব্জিকে বনাম। মা থাকিলে বনোৱা নহয়, যিহেতু মায়ে খাই ভাল নাপায় চয়াবিন। ইফালে আকৌ ভণ্টিয়ে মাংস অলপো আনিলে। তাই মোক ক'লে যে বোলে নবৌ মাংসকণ বোলে ফ্ৰাই কৰি দিয়ক অকল। মই তাকে ভাবিলোঁ এইখিনি গ্ৰেভিটো কৰিছোঁ, এইখিনি অকল ড্ৰাই কৰি দিওঁ। সেইখিনি বিলাহী, পিঁয়াজ, জলকীয়া দি পিনি বেছি মছলা দিয়া নাই, যিহেতু মছলা সেইটোত দিছোঁৱে, সেইকাৰণে ইমান ভালো নালাগে মছলা খাই। ধনিয়া গুড়ি দি পিনি অলপ জিৰা গুড়ি দি পিনি অলপ ধুনীয়াকৈ ভাজি দিলোঁ। ইফালে মোৰ মাংস ৰেডি হৈ গ'ল। তেল কমকৈ দিওঁ, যিহেতু মই তেল বেছি ইউজ নকৰোঁ, মানে মোৰ ভাল নালাগে ইমান বেছি তেলকৈ দি খাই। নৰ্মেলি হ'ল। ইফালে এয়া ভণ্টিয়ে মোবাইল চাই ব্যস্ত ভাত খাবলৈ, মই আকৌ ভিডিঅ' কৰাতহে ব্যস্ত। আমি তিনিওটাই ঘৰখন নিজান নিজান লাগে মা নাথাকিলে, কিন্তু উপায় নাই। ইফালে আমাৰ লগতে বুঢ়নো ভাত দিছোঁ, মানুহ মুখলৈ চাই আছে, মানে সি সদায় চাই লৈহে আকৌ ভাতটো খায়, এনেকুৱা নিচিনা। তো আজিলৈ আহিলোঁ, বাই।